হাই গাইজ, নমস্কাৰ বন্ধুসকল। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম। মোৰ চেনেলৰ নাম হৈছে মাই লাইফষ্টাইল হবি। তো মই আজি আপোনালোকক শিকাম যে ব্লাউজ একদম প্ৰথমত কেনেকৈ কাটে, ব্লাউজ কাটিং। তো মই পেপাৰত কাটিবলৈ দেখুৱাম। তো তাৰ বাবে কি লাগিব, মই ইয়াত যোগাৰখিনি লৈ লৈছোঁ। প্ৰথমে লাগিব এনচি টেপ। এইটো হৈছে এনচি টেপ। আপোনালোকে ক্লথ ষ্টৰত কিনিবলৈ পাব এই এনচি টেপ। 1ৰ পৰা 60 লৈকে থাকে। তো এই হৈছে এনচি টেপ, কেঁচি, এটা পেন। ব্লাউজ কটাৰ আগতে এইবোৰ যোগাৰ আপোনালোকে লৈ ল'ব। যেতিয়া ব্লাউজ কাটিং কৰে ফাৰ্ষ্ট টাইম, প্ৰথমবাৰ এনেকুৱা পেপাৰ ল'ব। নিউজ পেপাৰ হ'লেও কথা নাই, কিন্তু হোৱাইট পেপাৰ হ'লে অলপমান ভাল হয়, বুজাত আপোনাৰ সুবিধা হয়। লৈছোঁ হোৱাইট বা কালাৰিং যিকোনো পেপাৰ ল'ব আপোনালোকে। তো লৈছোঁ আৰু এই হৈছে স্কেল। তো এতিয়া ষ্টাৰ্ট কৰিম কেনেকৈ কাটে। মইতো আজি কাটিম 32 সাইজ ব্লাউজ। তো আজি পেপাৰত কাটিবলৈ দেখাম, তাৰপিছত আপোনালোকক লাহে লাহে মই কাপোৰত কাটিবলৈ দেখাম, তাৰপিছত লাহে লাহে চিলাই কৰিও দেখাম। তো এই হৈছে পেপাৰ। এটা ডাঙৰ এখন পেপাৰ লৈছোঁ, প্ৰায় 80 চেণ্টিমিটাৰে হ'ব লৈছোঁ মই। পেপাৰখন মই দুভাজ কৰি ল'ম। বহুত ডাঙৰ পেপাৰখন, সেয়ে মই ভালকৈ বুজিব পৰা নাই, বস্তুটো অহা নাই, গোটেইখিনি কভাৰ হোৱা নাই। মই লাহে লাহে বুজাই আছোঁ কেনেকৈ। পেপাৰখন প্ৰথমে মই দুভাজ কৰি ল'লোঁ এনেকৈ। এনেকৈ দুভাজ কৰি ল'লোঁ মই। এইটো হৈছে খোলা ছাইড, এইটো হৈছে বন্ধ ছাইড। এনেকৈ দুভাজ কৰি লৈ ভালকৈ ভাজ কৰি ল'ম। তাৰপিছত আমি কি কৰিম, এতিয়া জোখ মাখ ল'ম। তো ব্লাউজ হৈছে 32 সাইজ। তো আমাৰ ব্লাউজৰ লেন্থটো আমি মানে দীঘল ৰাখিব লাগে 13.5 বা 14 ৰাখিব পাৰে আপুনি প্ৰথমে, কিন্তু মই ৰাখিম ব্লাউজৰ যিটো দীঘলটো হৈছে 13.5। মই আগতে লিখি লওঁ। দেখো আপোনালোকক। ব্লাউজৰ লেন্থ হৈছে ব্লাউজ হৈছে দীঘ বা দীঘল, দীঘটো হৈছে আপোনাৰ 13.5, 13.5। তাৰ লগত আমি প্লাছ দিম 1 ইঞ্চ, তো ইকুৱেল হ'ব 14। এইটো হ'ল বেক পাৰ্ট লেন্থ।
মানে পিছপিনে যিটো সাইড থাকে আমাৰ পিছৰ ফালে বেক সাইড লেন্থ 14 হ'ব 14.5 সৰি 14.5 তাৰপিছত আমি লম ফ্ৰণ্টটো লম আমি 13.5 প্লাস বেকত লৈছিলোঁ 1 ইঞ্চি বেছিকৈ লৈছিলোঁ ইয়াত লম 1.5 মানে 1.5 ইঞ্চি বেছিকৈ ললোঁ ইয়াত কিমান হ'ল ইকুৱেল হৈ গ'ল 15 13 14 15 তো এটো হ'ল ফ্ৰণ্ট সাইড ললো ফ্ৰণ্ট সাইড দীঘলটো হৈ গ'ল তো আৰু কি লম আমি লম আমাৰ যে কান্ধ যে থাকে শোল্ডাৰ কিমান লম আমি শোল্ডাৰ লম ব্লাউজ হৈছে 32 সাইজ ব্লাউজটো ইয়াতে লিখি দিও 32 সাইজ ব্লাউজ 32 সাইজ ব্লাউজ তো আমি ইয়াত ললো শোল্ডাৰ কিমান লম 5.5 লম 5.5 আৰু লম আৰ্ম হোল আপোনালোকক পিছত মই দেখুৱাম কাপোৰত ইয়াতেও কোনটো আৰ্ম হোল কোনটো শোল্ডাৰ গোটেইখিনি বুজাম আৰ্ম হোল ললো 5.5 মানে 5.5 ললো আৰ্ম হোল লম 5.5 আছে ইয়াতকৈ আধা বঢ়াই দিম আমি বা আধা ইঞ্চ বা 1.5 ইঞ্চ মানে বঢ়াই দিম আমি 5.5 আছে আধা বঢ়াই দিলে হ'ব 6 ইঞ্চ হ'ব তো আমি ইয়াত কি লম 5.75 ইঞ্চ 75 ইঞ্চ তাৰপিছত হ'ল আপোনাৰ 32 সাইজ হ'ল চেষ্ট মানে বুকু চেষ্ট হ'ব আমাৰ 32 আমি ডিভাইড কৰিম 4 এৰে তো কিমান হ'ব 8 হ'ব তাৰ লগত আমি আৰু এক্সট্ৰা 1.5 ইঞ্চ যোগ দিলোঁ 2 ইঞ্চও দিব পাৰে আপোনালোকে 2 ইঞ্চও দিব পাৰে তো টোটাল কিমান হ'ব আমাৰ 9.5 ইঞ্চ 32 সাইজৰ ব্লাউজ আমি 32 আমি কিহেৰে 4 ৰে হৰণ কৰি যি পাও আমি 4 8 গুণ 32 হয় তো তেম হোল চেষ্ট আমাৰ 8 আৰু লগতে আমি কি কৰিলো 1.5 ইঞ্চি প্লাস কৰিলো তো টোটাল কিমান হ'ল 9.5 মানে 9.5 হ'ল শোল্ডাৰ আৰ্ম হোল চেষ্ট তেলম আমি কঁকাল হ'ল বিপথ হ'ল to হ'ল কঁকাল মই একদম সৰল ভাষাত বুজাইছো মই যেনেকৈ শিকিছো আপোনালোকক ঠিক তেনেকৈয়ে শিকাইছো মইতো বেলেগকৈ শিকা নাই বা কিছু মানে নিজে আইডিয়া কৰি শিকিছো জুখি কতো শিকা নাই মই যেনেকৈ মানে ঘৰত থাকি শিকিছো মানে মোৰ বিজনেছৰ কাৰণে নহয় জাস্ট মোৰ শখ এটা মই বনাই ভাল পাওঁ তো
তো ভাবিছোঁ মোৰ স্মৃতিখিনি ৰৈ যাওক, বনাই পেলাই মই ভিডিঅ' আপলোড কৰি থৈ দিলে হয়তো মোৰ স্মৃতিখিনি ৰৈ যাব, পিছলৈ চাব পাৰিম, সেইকাৰণে ভিডিঅ'বোৰ বনাই আছোঁ। তো এয়া হ'ল ব্লাউজৰ দীঘল ৰাখিলোঁ। এইটো হ'ল আপোনাৰ কান্ধ, এইটো হ'ল আমাৰ যে হাতলি, এইটো হ'ল আমাৰ বুকু, কঁকাল, কঁকাল, কঁকাল। তো আমি কি কৰিম, কঁকালটো আমি কিমান ৰাখিম, 32ৰ পৰা আমি কি কৰিম 6 মাইনাছ কৰিম। তো 32ৰ পৰা 6 মাইনাছ কৰিলে হ'বগৈ 26 ৰাখিলোঁ, আৰু ইয়াৰ লগত 1.5 ইঞ্চ 1.5 ইঞ্চি প্লাছ দিলোঁ। তো 26 হ'লে 26ক আমি কি কৰিম 4ৰে ডিভাইড কৰিম, আকৌ এইটো কাটি দিওঁ, ডিভাইড 4 ইকুৱেল, তো 26ক কিমান হ'ব, ডিভাইড কৰিলে হ'ব, ইয়াত দেখুৱাও 26 ডিভাইড কৰিলে হ'ব 4 বাৰ দিলে 4 4 গুণ 16, 4 4 4 গুণ 16 নহয়, 4 6 6 হ'ব, 26ৰ মাজত 6 বাৰ যাব, 4 6 গুণ 24, 24, এয়া হ'ল 24, কি থাকিল, এতিয়া আমি মাইনাছ কৰি কিমান পাম 2, তো ইয়াতে পইণ্ট দিলে কিমান হ'ব, 0 হ'ব, 4 5 গুণ 20, তো এয়া ওলাই গ'ল 6.5। তো কঁকালটো আমি কিমান ল'ম 6.5 ল'ম, তাৰ লগত আৰু 1.5 ইঞ্চি প্লাছ দিম, টোটেল হ'ব 6 7 8 ইঞ্চ, 8 ইঞ্চ এইখিনি হৈছে। তো ইয়াত ভালকৈ হয়তো বুজি পাব লাগে, কিন্তু আকৌ মই কাটি পেলাই আপোনাক বুজাই আছোঁ। এইটো হৈছে আমাৰ ব্লাউজৰ মানে দীঘলকৈ যে আমি দীঘলটো লওঁ, দীঘলটো হৈছে আপোনাৰ 13.5, তাৰ লগত 1 প্লাছ দিলোঁ 14.5 হৈ গ'ল বেক চাইড, ফ্ৰণ্ট চাইড হ'ল আমাৰ 13.5ৰ লগত আৰু 1.5 ইঞ্চি প্লাছ দিলোঁ 15 হৈ গ'ল ফ্ৰণ্ট চাইড। কান্ধ হ'ল আপোনাৰ শোল্ডাৰ হ'ল 5.5, 5.5 ইঞ্চ, হাতলি হ'ল আৰ্ম হ'ল 5.75, 4.5 হ'ল 5 হ'ল, আৰু হ'ল আপোনাৰ বুকু চেষ্ট 32ক 4ৰে হৰণ কৰিলে আমি কি পাওঁ 8 পাওঁ, তাৰ লগত 1.5 ইঞ্চি প্লাছ দিলে ইকুৱেল টোটেল হয় আমাৰ 9.5 ইঞ্চ। তো কঁকাল হৈছে 26, তাৰে 4ৰে আমি ডিভাইড কৰিলোঁ, ডিভাইড কৰি পেলাই কি পালোঁ আমি 6.5 পালোঁ, তাৰ লগত আৰু 1.5 ইঞ্চি প্লাছ দিলোঁ, টোটেল হৈ গ'ল 8 ইঞ্চ। তো নেক্সট এতিয়া মই কাটি পেলাই আপোনালোকক দেখুৱাম। তো আমি প্ৰথমে ল'ম ফ্ৰণ্ট চাইডটো, আগতে আমি কাটিং কৰিবলৈ কাটিং কৰিম। আমি কি কৰিম, এতিয়া আমি ব্লাউজৰ লেন্থটো ল'ম, লেন্থটো কেনেকৈ ল'ব লাগে, এইটো হৈছে ব্লাউজ। তো ইয়াৰ পৰা ওপৰৰ পৰা তললৈকে যিমানখিনি থাকে লেন্থ, তো এনেকৈ ওপৰৰ পৰা ধৰিম আমি,
এনেকৈ তললৈকে আছে 13। তো মই লেন্থটো অলপমান বেছিকৈ ল'লোঁ, 13.5 ল'লোঁ। তো ফ্ৰণ্টত আৰু 1.5 ইঞ্চিমান বেছিকৈ দিব লাগে। তো ইয়াত মই 1.5 ইঞ্চি বেছিকৈ ল'ম, যিহেতু আমাৰ চিলাই কৰোঁতে 1.5 ইঞ্চি গুচি যাব। তো লেন্থটো মই ইয়াত 13.5 ল'লোঁ। আৰু যিটো হৈছে আপোনাৰ শোল্ডাৰ, এইটো হৈছে আপোনাৰ শোল্ডাৰ যিটো 5.5 লৈছিলোঁ। এইটো হৈছিলে শোল্ডাৰ 5.5 ইঞ্চ। এইটো বস্তু আমি 4 ভাগ কৰিম। এইটো 4টা পাৰ্ট আছে। 1 2 3 4 4টা পাৰ্ট আছে। তো এনেকৈ ধৰিম আমি। ইয়াৰ পৰা ইয়াত এইখিনি কাটিবলৈ কাৰণে বুজি পোৱা নাই, মানে গলটো দিয়া গৈছে, গল নিদিয়াকৈ এইটো চাইড আমি এনেকৈ 5.5 লৈছোঁ। মই এইটো 5.5 আছে, ইয়াতে মই 5.5 ধৰিলোঁ। 5.5 ইয়ালৈকে হ'ব, গোটেইখিনি কভাৰ কৰি ইয়ালৈকে হ'ব শোল্ডাৰ। 5.5 ল'লোঁ মই। এইটো হ'ল আমাৰ এই যে ব্লাউজ থাকে, ব্লাউজৰ এইটো বস্তু, এইটো হ'ল আপোনাৰ চেষ্ট, বুকুৰ জোখটো, যিটো সাইজ বুলি কওঁ আমি 32 34। এইটো হৈছে সাইজ। তো এইটো 32 সাইজৰ হয়। তো আমি 32 4 ডিভাইড কৰি কিমান পালোঁ? 8 পালোঁ। এইটো হ'ল 8। তো 8 ধৰিছোঁ। আৰু আমাৰ চিলাই যিখিনি আছে এইখিনি চিলাই যাব, এইপিনেও চিলাই দিব লাগিব। তো চিলাইৰ কাৰণে আমি 1.5 ইঞ্চিমান এক্সট্ৰা ৰাখি থৈ দিছোঁ। 1.5 ইঞ্চি বা 2 ইঞ্চিও ল'ব পাৰি, কম ল'ব নালাগে। 1.5 ইঞ্চিৰ পৰা 2 ইঞ্চি ল'ব লাগে। তো কেতিয়াবা ধৰক আকৌ খুলি পেলাই, কেতিয়াবা মানুহ শকত হয়, তেতিয়া খুলি পেলাই চিলাই কৰিব লগা হয়। তো আমি এনেকৈ অলপমান বঢ়াই ল'ম। তো এইটো হৈছে কঁকাল, কঁকালটো এনেকৈ আপোনাৰ ইয়াৰ পৰা ধৰি পিনে ইয়ালৈকে কিমান হৈছে? আমাৰ 26 আহিছে। এইটো 26 আহিছে। এইখিনি চিলাইত গুচি যাব, এক্সট্ৰা লগাব লাগিব পটিখিনি। তো এইখিনি 26 আহিছে। তো কঁকালটো আমি 26 লৈছিলোঁ। 26ক আমি 4ৰে ডিভাইড কৰি কিমান পাইছিলোঁ? 6.5। তাৰ লগত আৰু 1.5 ইঞ্চি প্লাছ দিছোঁ, টোটেল 8 ইঞ্চি হৈছে আমাৰ। এতিয়া মই কাটি দেখুৱাওঁ আপোনালোকক পেপাৰত। তো মই ইয়াত টোটেল লেন্থখিনি ল'ম। টোটেল লেন্থখিনি মই ইয়াত 15লৈকে ল'ম। এইটো হৈছে 15 লৈছোঁ। এইটো হৈছে টোটেল লেন্থ। ইপিনে আকৌ মই আমাৰ এইটো শোল্ডাৰ ল'ম 5.5। ইয়ালৈকে হ'ব 5.5।
ইয়াতে 5 আছে, ইয়াতে হ'ব 5.5 মানে হাফ ইঞ্চি, 5 ইঞ্চ আৰু হাফ ইঞ্চ 5.5 5.5। তো এনেকৈ স্কেলেৰে মাৰ্জিন, স্কেলটো মোৰ দীঘল হৈ গ'ল, তো স্কেলেৰে এনেকৈ মাৰ্জিন টানি ল'ম 5.5লৈকে। তো এইটো হ'ল আমাৰ শোল্ডাৰ। শোল্ডাৰ 5.5 ল'লোঁ। আৰু এতিয়া আমি ল'ম, ইয়াত ল'ম আমি আৰ্ম হোল। এইটো হ'ব আৰ্ম হোল। কিমান লৈছিলোঁ? আৰ্ম হোল হ'ল 5.75। তো ইয়াৰ পৰা এনচি টেপ ধৰিম, ইয়াৰ পৰা 5 হ'ল এইখিনি, ইয়ালৈকে 5, ইফালে 5.5 5.5, 5.5ৰ পৰা এই 6ৰ 1 2 ঘৰ এৰি পেলাই আমি এনেকৈ 7 পইণ্ট ল'লোঁ। 6ৰ অলপমান আগত যে এডাল দীঘল আছে 6ৰ লগত এইডাল। তো এইখিনি আমাৰ হ'ল আৰ্ম হোল। তো এনেকৈ দিলোঁ। এতিয়া আমি কি ল'ম? এতিয়া ল'ম আমি বুকুৰ জোখটো ল'ম আমি, চেষ্ট, যিটো আমাৰ সাইজ থাকে চেষ্টটো আমি কিমান লৈছিলোঁ? 32। 32ৰে 4ৰে হৰণ কৰিলে কিমান হয়? 8 হয়। 4ৰে ডিভাইড কৰিলে 8 হয়। আৰু 1 ইঞ্চি এক্সট্ৰা লৈছিলোঁ আৰু আধা ইঞ্চি 1.5 ইঞ্চি এক্সট্ৰা লৈছিলোঁ। তো ইয়াত মই 2 ইঞ্চি ল'লোঁ। একচুৱেলি 1.5 ইঞ্চি ল'লে হৈ যায়, মই 2 ইঞ্চি ল'লোঁ এইখিনি। 8 আছিল আমাৰ চেষ্ট, 32 চাইজৰ 4 ভাগৰ এভাগ ল'লোঁ ইয়াত 8, আৰু 9 10 আৰু 2 ইঞ্চি এক্সট্ৰা ল'লোঁ। তো এইটো হৈ গ'ল। এইবাৰ লাহে লাহে বুজাই আছোঁ মই। ইয়ালৈকে হ'ল 10 ল'লোঁ, গোটেই টোটেল 10 ইঞ্চ ল'লোঁ এইখিনি। এতিয়া আমি ল'ম কঁকাল। কঁকাল ল'ম এতিয়া। কঁকাল আমাৰ আছিলে 26। 26ক 4ৰে ভাগ কৰিলে আমি কিমান পাওঁ? 6.5 পাওঁ। 6.5 এলৈকে 6 আৰু এটা আধা ইঞ্চি বেছি দিলোঁ 6.5। এইটো হ'ল কঁকাল। আৰু মই ইয়াতে আপোনালোকে 1.5 ইঞ্চিও ল'ব পাৰে, 2 ইঞ্চিও ল'ব পাৰে। তো মই ইয়াতে 2 ইঞ্চি লৈছিলোঁ। তো ইয়ালৈকে ল'ম মই 1 ইঞ্চ, 2 ইঞ্চ 8লৈকে হ'ব। তো ইয়াতে মই আৰু মানে দুটা সাইড আছে, ইয়াতে বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্ট একেলগে আছে, দুটা পাৰ্ট আছে যেহেতু ইয়াতে। তো বেক পাৰ্টৰ কাৰণে মই বেক পাৰ্টত কি কৰা হয়, ইয়াতে প্লেট দিয়া হয় কাৰণে আৰু 1 ইঞ্চি তলৰ পিনে, ওপৰৰ পিনে নহয় তলৰ পিনে আৰু এক্সট্ৰাকে ল'ব লাগে 1 ইঞ্চ। তো এক্সট্ৰাকে 1 ইঞ্চ হৈ গ'ল। এতিয়া কি কৰিম, এনেকেটা মিলাই ল'ম।
মিলাইলাম। এতিয়া আমি কি কৰিম, এতিয়া আমাৰ এইটো এটা শ্বেপ দিব লাগিব, এনেকৈ ৰাউণ্ড শ্বেপ দিব লাগিব। ৰাউণ্ড শ্বেপ দিব লাগিব। ৰাউণ্ড শ্বেপ দিলে আমি কি কৰিম, এইটো এংগলৰ পৰা মানে কৰ্নাৰৰ পৰা আমি 1.5 ইঞ্চি দূৰত দিম। এনেকৈ ধৰিম, ইয়ালৈকে 1 ইঞ্চি, ইয়াতে 1/2 ইঞ্চি, 1.5 ইঞ্চি দূৰত এটা ৰাউণ্ড শ্বেপ দিম আমি। তো এনেকৈ ৰাউণ্ড শ্বেপটো ক'ৰ পৰা আমি হেৰি কৰিম, মিডল পইণ্টটো জুখি পেলাই জাষ্ট ইয়াৰ পৰা আমি ৰাউণ্ড শ্বেপটো দিম। তাৰমানে তেনেকৈ লাহে লাহে মিলাই যাম আমি। তো হৈ গ'ল ৰাউণ্ড শ্বেপ দিয়া। এতিয়া আমি কি কৰিম, কাটিং কৰিম। তো ইয়াতে ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট দুটা ওলাই যাব, মই দেখুৱাই আছোঁ কেনেকৈ কাটিলেহে বুজি পাব। এইটো হৈছে আমাৰ ব্লাউজ শোল্ডাৰ কান্ধ আছিলে, এইটো হৈছে হাতুলি আৰ্ম হোল, এইটো হৈছে বুকু, এইখিনি হৈছে কঁকাল। তো এতিয়া কাটিং কৰিম। এবাৰত বুজি নাপালে আপোনালোকে বাৰে বাৰে চাব, বস্তুটো চাই পেলাই ভালকৈ বুজি লৈ তাৰপিছতহে কাটিং কৰিব। তো মোৰ হৈ গ'ল। তো এয়া হ'ল শোল্ডাৰ, আৰ্ম হোল, চেষ্ট, উইপ, কমৰ মানে কঁকালটো আৰু তো এইটো হৈ গ'ল। এতিয়া আমি কি কৰিম, এইটো দুটা পাৰ্ট আছে, ফ্ৰণ্ট আৰু বেক পাৰ্ট দুটাও আছে একেলগে। তো দুটা আমি বেলেগ কৰি দিম, এতিয়া পৃথক কৰি দিম। তো দুটা সাইড ভাগ কৰি পেলালোঁ। তো এইটো বেক পার্ট আমার, একটু হল ফ্রন্ট পার্ট, একটু হল ফ্রন্ট পার্ট ও এন্টি ফ্রন্ট পার্ট, এইটো হল বেক পার্ট। মানে পিঠিৰ ফালে যেটো সাইড থাকে, বেক সাইড ফ্রন্ট সাইড, এইটো। তো এইটোত আমি আৰু কি কৰিম, এইটো আমি কিমান লৈছিলোঁ, এইটো চাওক, ব্লাউজৰ বেক সাইড লৈছিলোঁ মই
লৈছিলোঁ মই টোটেল লেন্থ লৈছিলোঁ 14.5 14.5 লৈছিলোঁ 14.5 তো আমি ইয়াতে লৈছিলোঁ ফ্ৰণ্ট সাইড 15 ফ্ৰণ্ট সাইড আৰু বেক সাইড মই সমানে কাটিছোঁ এতিয়া কি কৰিম আমি ফ্ৰণ্ট সাইডটো বাদ দি পেলাই আমি বেক সাইডটো হাফ ইঞ্চি বাদ দিব লাগিব কাৰণ এইটো 15 আছিলে এইটো আছিলে 14.5 14.5 আৰু 15 তো ফ্ৰণ্টটো একে থাকিব খালি আমি বেক সাইডৰ আধা ইঞ্চি কাটি বাদ দিম তো ইয়ালৈকে আধা ইঞ্চি আমি বাদ দিম স্কেল সিধাকৈ ধৰি পেলাই সমানকৈ ধৰিব যাতে ইফাল সিফাল নহয় একদম সমান হ'ব লাগিব তেনেকৈ কাটি পেলাই আমি হাফ ইঞ্চি বাদ দিম লাহে লাহে কাটিম ইয়াত দেখিছে দুটা সমান কৰিলে কি হয় এইটো হাফ ইঞ্চি মই বাদ দিছোঁ ইয়াতে কাটি পেলাই দিছোঁ এইটো হাফ ইঞ্চি কাটি পেলাই দিছোঁ এইটো হ'ল ফ্ৰণ্ট সাইড হাফ ইঞ্চি বেছি আছে এইটো হাফ ইঞ্চি কম আছে এইটো বেক পাৰ্ট এইটো হ'ল ফ্ৰণ্ট পাৰ্ট এতিয়া ফ্ৰণ্ট পাৰ্টটো আমি আৰু অলপমান বাকী আছে এতিয়া আমি কি কৰিম তো ফ্ৰণ্ট সাইডৰ যিটো আমাৰ যে হাত আছে এইটো বস্তু হাতৰ যে এইটো বস্তু আছে এইটো ফ্ৰণ্ট সাইডে কি কৰিব লাগে এনেকৈ অলপ ৰাউণ্ডটো অলপমান কাটি বেছি দিব লাগে তেতিয়াহ'লে আমাৰ শ্বেপটো ভাল হয় এইটো সাইড হ'ব হাত ইয়াতে হাত লগোৱা হ'ব তো ইয়াতে আমি কি কৰিম আৰু হাফ ইঞ্চি এইটো হ'ল আৰ্ম হোল বুলি কয় যে হাতল তলি যে আমাৰ হাতলি তো এনেকৈ আধা ইঞ্চি আমি বাদ দিম ইয়াৰ পৰা আধা ইঞ্চি এনেকৈ কাটি বাদ দিম আমি এনেকৈ হাফ ইঞ্চি কাটি পেলাই বাদ দিম মই ঘৰত শিকিছোঁ ইমান এক্সপাৰ্টো নহয় যেনেকৈ মই শিকিছোঁ ঠিক তেনেকৈ আপোনালোকক লাহে লাহে শিকাই আছোঁ যাতে আপোনালোকেও ভালদৰে শিকিব পাৰে তো এনেকৈ এইটো হ'ল ফ্ৰণ্ট পাৰ্টটো অলপমান আধা ইঞ্চি মানে এইটো গভীৰতাটো অলপ বেছিকৈ ল'ব লাগে পেলাই দিলোঁ এতিয়া আৰু এটা কাম আছে এতিয়া চাওক আমাৰ যে ব্লাউজৰ তলত বেল্ট থাকে দেখাইছোঁ এইটো বস্তু ইয়াৰ পৰা ইয়ালৈ হৈছে আমাৰ বেল্ট এইটো বস্তু আমি ওলাম এইটো হৈছে বেল্ট আগতে ওলাই ল'ম তাৰপিছত ওলাম এইখিনি বস্তু ল'ব লাগিব ব্লাউজৰ পৰা এইখিনি বস্তু বেল্টটো কেনেকৈ ওলাম চাওক
এনেকৈ। তো ইফালৰ পৰা মই 3.5 ইঞ্চিত এটা, এইটো হ'ল নেক বুলি কয় আমাৰ গল, যিটো ব্লাউজৰ গল হয়, এইটো হাতলি হয়। তো এইটো সাইডে, যিটো সাইডে আমাৰ হুক থাকে, হুক থকা সাইডৰ পৰা আমি কি ল'ম, বেল্টটো এনেকৈ ওলাই ল'ম। এনেকৈ ইয়াতে ল'ম আমি 3.5 আৰু ইয়াতে ল'ম 2.5। এইটো সাইডে ল'ম 2.5 মান, বেল্টৰ কাৰণে আমি এইটো ওলাইছোঁ। ইফালে হৈছে 2.5, ইফালে হৈছে 3.5। ঠিক আছে, মই এটা 2.5 ইঞ্চিত আৰু এটা দাগ দি লওঁ। দাগ টানিম এটা। তো চাওক ইয়াতে কিমান লৈছোঁ, এইটো চাইডে লৈছোঁ মই 3.5 আৰু এইটো চাইডে লৈছোঁ ইয়াৰ পৰা ইয়ালৈকে 2.5 ইঞ্চ, 2.5, 3.5 ইয়ালৈকে। তো আগতে আমি এনেকৈ 2.5 ইঞ্চিৰ পৰা এটা চিধাকৈ আঁচ টানিম। টানিলোঁ। তো দুই সাইড ইয়াতে ইয়ালৈকে লৈছোঁ 3.5 হৈছে, 1 ইঞ্চি এক্সট্রা বেশি আছে। তো ইপিনেও 2.5 হৈছে, ইয়াৰ পৰা ইয়ালৈকে, ইপিনেও ইয়াৰ পৰা ইয়ালৈকে 2.5 হৈছে। দুয়োটা সমান কৰি মিলাই ললোঁ। এতিয়া আমি কি কৰিম, ইয়াৰ পৰা শেপ দিম এটা, ইয়াৰ পৰা শেপটো দিম। তাৰ আগতে আৰু এটা কাম কৰিব লাগিব, আমি কি কৰিম, ব্লাউজৰ যে এইটো থাকে কটুৰি, এইটো যে থাকে কটুৰি, এইটো আমি ওলাই ল'ম। তো এইটোৰ কাৰণে এটা মেজাৰমেণ্ট আছে, এইটো আমি কেনেকৈ ওলাম, আমাৰ ব্লাউজৰ সাইজ হ'ল 32। তো 32ক আমি কি কৰিম, 6 ডিভাইড কৰিম। তো এবাৰ 6, 32, 5 হলে 30, 32ৰ পৰা 30 মাইনাছ কৰিলে 2 পইণ্ট দিলোঁ, ইয়াতে আহিল 0। তো 20ত কিমান যাব, 6, 3, 18 হৈ গ'ল। তো এনেকৈ 2 ওলাই থাকিব। তো কিমান ল'ম, 5.3, 5.5তকৈও কম ল'ব লাগিব আমাৰ। তো আমি কি কৰিম, বুজাত অসুবিধা হ'ব, কিন্তু মন দি চালে আপোনালোকে বুজিব পাৰিব। তো আমি এই যে দাগ টানিছোঁ, এনেকৈ যে দাগ টানিছোঁ, তো আমি কটুটো ওলাব লাগিলে এইটো 32ক আমি 6 ডিভাইড কৰি পেলাই যি পালোঁ 5.3 পালোঁ আমি। তো ইয়ালৈকে হয় 5.123, ইয়ালৈকে হয় আমি 5.5 ধৰিলোঁ, 5.5 দিম। তো কটুৰি আমি ল'লোঁ 5.5 আৰু ইয়াতে আমি কি কৰিম, এই গলৰ পৰা ইয়ালৈকে আমি 2 ইঞ্চ মান ল'ম, টিপিনে 2 ইঞ্চ ল'ম আৰু ইয়াৰ পৰা আমি
এরপরে ইয়ালৈকে 2 ইঞ্চ 5.5 ললোঁ মই ইয়াতে 3 হৈছে 5 ললে কথা নাই বেছিকৈ দিলে মানে একো নহয় ইয়াতে 5.5 দিলোঁ তো এতিয়া আমি কি কৰিম গলৰ শেপটো আগতে লগাম গলৰ শেপটো কেনেকৈ ল'ম মই এতিয়া ল'ম 2.5 ললোঁ ইয়াতে গলৰ বহলটো 2.5 ললোঁ তো দীঘলটো মই ল'ম 6 হ'লে ল'ম ইয়াতে হ'ব 6 into 6 5.5 ধৰিলোঁ মই 6তকৈ মোক হাফ ইঞ্চি কম ধৰিছোঁ মই এনেকৈ ধৰিম মই এইটো হ'ল কাটিলেহে কাটাৰ পিছত গম পাব তো ইয়াত মই 5.5 ল'ম 5.5 ল'ম ইয়াতে গ'ল তো এনেকৈ অলপমান হাফ ইঞ্চি তলৰ পিনে বঢ়াই ল'ম বঢ়াই ল'লোঁ তো এইটো হৈছিলে ইয়াৰ পৰা এইলৈকে 2.5 ইঞ্চ হাফ ইঞ্চি বঢ়াই দিলোঁ মই তো ইয়াতে ল'লোঁ তলৰ পিনে 3 ইঞ্চ ওপৰৰ পিনে হাফ ইঞ্চ তো গলটো আমাৰ যেতিয়া বনাওঁ তেতিয়া গলটো অলপমান এনেকৈ বহল হৈ থাকিব তো দেখাত ভাল লগা হ'ব তো এইটো সাইডে কি কৰিছোঁ মই এই যে কটৰি ওলোৱাৰ কাৰণে ইয়াতে 3.5 ল'লোঁ ইপিনে ল'লোঁ 2.5 ইয়াতে ল'লোঁ ইয়াৰ পৰা এই কটৰিৰ জোখটো হ'ল 5.5 ল'লোঁ ইপিনে ল'লোঁ 2.5 2.5 ইঞ্চি ইপিনে ল'ম মই 1 ইঞ্চ 1 ইঞ্চ ল'ম তো এনেকৈ কি কৰিম এতিয়া এইটো পইণ্ট আগতে এই 3 লৈকে যেটো দিছিলোঁ মই ইয়াৰ পৰা ইয়ালৈকে 3.5 আছিলে ইয়াৰ পৰা ইয়ালৈকে 3.5 আছিলে তো ইয়ালৈকে আছিলে 2.5 ইয়ালৈকে 3.5 এইটো সাইডে আকৌ 2.5 দিছোঁ মই এই 3.5 পৰা এই পইণ্টলৈ মই মিলাই ল'ম এনেকৈ লাহে লাহে এনেকৈ বস্তু এনেকৈ শেপ দিম এটা শেপ দিলে জাস্ট এতিয়া আমি কি কৰিম এইটোৰ পৰা ইয়াতে এরপর ইয়ালৈকে 1 ইঞ্চ ললোঁ ইয়াতে ললোঁ 2 ইঞ্চ তো এইটোৰ পৰা 1 ইঞ্চৰ পৰা 2 ইঞ্চলৈ এনেকৈ মিলাই দিম তাৰপিছত ইয়াতে কিমান ওলাইছিল আমাৰ 6 এ ডিভাইড কৰি পেলাই 5.3 ওলাইছিল তো 5.5 লৈছোঁ অলপ বেছিকৈ ললোঁ মই তো এনেকৈ এইটো ইয়াৰ পৰা ইয়ালৈকে
মিলাই দিলোঁ হৈ গ'ল। তেনেকৈ কৰিম। এতিয়া গলৰ শ্বেপটো আমি দিম। গলৰ শ্বেপ তো এইটো এনেকৈ গলটো কাটি ওলাই ল'ম। আপোনালোকে একেবাৰে বুজি নাপাব, লাহে লাহে বুজি পাব। যেতিয়া মই কাপোৰত কাটি পেলাই দেখাম, চিলাই কৰিম, তেতিয়াহে ভালকৈ বুজিব। তো এইটো হৈ গ'ল ফ্ৰণ্ট চাইড। এতিয়া এইটো বস্তু ওলাব লাগিব, আমাৰ যে কটৰী থাকে এইটো বস্তু ওলাই ল'ম। তো এইটো বস্তু কাটাৰ পিছত আকৌ কি কৰিব লাগে, যেতিয়া আমি কাপোৰত কাটো এইটো বস্তু আকৌ বহল কৰিব লাগিব। তো মই নেক্সট পাৰ্টত নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম। তো আজিৰ ভিডিঅ'টো বেছি দীঘল হৈ যায়, এইখিনি কাটি পেলাই ভিডিঅ'টো শেষ কৰোঁ। তো বেল্টটো লৈ পেলাই এনেকৈ কাটি ল'ম আমি। তো এইটো কটৰী পাৰ্ট ওলাই গ'ল, এটা পাৰ্ট। এইটো হ'ল বেল্টটো, তলত যি থাকে বেল্ট, এই বেল্টটো বেলেগ কৰিম। ব্লাউজের একদম তলত যে থাকে বেল্ট, সেই বেল্টটো এনেকৈ ব্লাউজের তলত এনেকৈ জইন দিয়া থাকে। তো এইটো বুকুৰ ভাগ, বুকুৰ মাজত থাকে। আমাৰ ব্ৰাষ্টৰ মাজত ব্ৰাষ্ট সাইজ যিটো থাকে, এইটো যে ব্ৰাষ্ট সাইজ, এইটো আকৌ বহল কৰিব লাগিব। তো এইটো হৈ গ'ল। তো এইটো হ'ল আপোনাৰ তিনিটা পাৰ্ট হৈ গ'ল। এইটো হৈছে সাইডৰ পাৰ্ট। এনেকৈ ব্লাউজের একটা পার্ট হয়, একটা পার্ট হয় আর ওটা পার্ট থাকিব। তো দুটা পার্ট সন্মুখত থাকে আর দুটা পার্ট পিছফালত থাকে, টোটেল হ'ল 4টা পার্ট। এনেকৈ এইটোক আৰু ডাঙৰ কৰিলেহে যেতিয়া চিলাই কৰিম তেতিয়া ভালকৈ বুজাম। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। যদি ভাল লাগে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু কমেণ্ট কৰি জনাওক কিমানখিনি বুজি পাইছে, পোৱা নাই। যদি বুজি পোৱা নাই আকৌ নতুনকৈ বুজাবলৈ চেষ্টা কৰিম, নতুন ভিডিঅ' আপলোড কৰি পেলাই। তো আজিৰ ভিডিঅ'টো এইখিনিতে। থেংকছ ফৰ ৱাচিং। টাটা।